নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসম তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত লাইক কৰি ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। জোনালী হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তৰ এটি বিগ ব্ৰেকিং নিউজ। জোনালী হত্যাকাণ্ডত সমগ্ৰ ৰাজ্য কঁপাই যোৱাৰ পিছত হাছানুৰ ইছলামক গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰথম অৱস্থাত, আৰু আজি দ্বিতীয়গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ দ্বাৰা। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ, এটি বিগ ব্ৰেকিং নিউজ। জোনালী হত্যাকাণ্ডত জড়িত আন এগৰাকী অভিযুক্তৰ নাম হ'ল আজিবুৰ ৰহমান। গোৱালপাৰাৰ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ আজিবুৰ ৰহমানক আজিবুৰ ৰহমানৰ সৈতে মিলি জোনালীক হত্যা কৰিছিল হাছানুৰ ইছলামে। আজিবুৰৰ বিৰুদ্ধে আছে বহু অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ বিজেপি সম্পাদিকা জোনালী নাথক হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। কৃষ্ণাইৰ খালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত 12 মেৰ নিশাৰ ভাগত উদ্ধাৰ হৈছিল বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত মৃতদেহ পেলাই থৈ গৈছিল। তাৰ পিছত হাছানুৰ নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে আটক কৰিছিল, আৰু হাছানুৰ ৰহমানে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল। আৰু আজি অৱশেষত আৰু এগৰাকী দ্বিতীয়গৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। দ্বিতীয়গৰাকী অভিযুক্তৰ নাম হ'ল আজিবুৰ ৰহমান। ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ডিব্ৰুগড় মাইজানত ৰক্ষা কৱচ ৰিং বান্ধৰ ওপৰেৰে বাগৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী। জিঅ'বেগ উটুৱাই কেইবা স্থানতো পানী বাগৰি সোমাইছে ডিব্ৰুগড় চহৰৰ দ্বিতীয়টো ৰক্ষা বান্ধ তথা মুখ্য মাথাউৰিৰ দিশে। বানত প্লাবিত বহু অঞ্চল। নতুনকৈ নিৰ্মাণ হৈ থকা প্ৰায় 2000 মিটাৰ মাইজানৰ মাথাউৰিটোৰ এতিয়াও প্ৰায় 200 মিটাৰ নিৰ্মাণৰ কাম বাকী থকাৰ বাবে উন্মুক্ত হৈ আছে। ইফালে নতুনকৈ নিৰ্মাণ কৰি থকা মাথাউৰিটোৰ দিশে পানী সোমাই চিন্তিত কৰি তুলিছে ডিব্ৰুগড়বাসীক। কাৰণ নিৰ্মীয়মান অৱস্থাত মাথাউৰিটো প্ৰাৰম্ভিক কাম হিচাপে অকল মাটিহে পেলাই ৰখা হৈছে। কেনেবাকৈ যদি ডিব্ৰুগড় ৰক্ষাৰ বাবে থকা দ্বিতীয় বান্ধ তথা নিৰ্মীয়মান মাথাউৰিটো পানীয়ে উটুৱাই নিয়ে, তেন্তে নিমিষতে প্লাবিত হ'ব পাৰে ঐতিহাসিক ডিব্ৰুগড় চহৰ। ইয়াৰ মাজতে নিয়োজিত ঠিকাদাৰে গাফিলতি কৰাৰো অভিযোগ একাংশ স্থানীয়ৰ। ইফালে দৰং জিলাৰ ননৈ নোৱানৈ ধনচিৰি শাকতোলা নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে। দৰঙৰ কেইবাখনো গাঁও এতিয়া বানৰ কবলত কেইবাখনো বিদ্যালয়। মঙলদৈৰ নোৱানৈৰ কবলত ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। 3 দিন ধৰি বানৰ কবলত বিদ্যালয়খন। পাঠদান বন্ধ ৰাখিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। আনহাতে গহপুৰ ব্ৰহ্মজানত পাহাৰীয়া ব্ৰহ্মজান নৈৰ বাঢ়নি পানীয়ে ছিঙিলে পথ। পশ্চিম কোঠাই চুকত এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পৰিছে ৰাইজ। পশ্চিম কোঠাই চুকৰ পথটো বিভিন্ন অংশত বানে ভাঙি পেলোৱাৰ ফলত প্ৰায় 7খন গাঁৱৰ ৰাইজ এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাত ভুগিছে। কণ কণ শিক্ষাৰ্থীক এতিয়া ভীষণ সমস্যাত পৰিছে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত। আৰু পৰৱৰ্তী খবৰটো হ'ল অসম আৰক্ষীত বিশেষ ৰদবদল। ইতিমধ্যে 7 অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। আমাৰ হাতত আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ। ইতিমধ্যেই অসম আৰক্ষীত বৃহৎ ৰদ বদলৰ খবৰ আমাৰ হাতত আহি পৰিছে। আমি আপোনালোকক জনাম এই তথ্য। কাক আৰু ক'ত ৰদ বদল কৰা হ'ল, এই সমগ্ৰ তথ্য এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম। অসম আৰক্ষীত কৰা হৈছে বিশেষ ৰদ বদল। এক নিৰ্দেশনা অনুসৰি 7 অতিৰিক্ত আৰক্ষী অধীক্ষকৰ স্থান সলনি কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক কাৰ্বি আংলঙৰ পৰা বজালিৰ ASP হেডকোৱাৰ্টাৰ পদলৈ বদলি কৰাৰ লগতে ডাক্তৰ দেৱজিৎ নাথক শিৱসাগৰৰ পৰা ডিব্ৰুগড় ASP ক্ৰাইম ব্ৰাঞ্চলৈ বদলি কৰা হৈছে। আনহাতে আৰক্ষী বিষয়া পাপৰি চেতিয়াক শোণিতপুৰৰ পৰা ডিব্ৰুগড় ASP হেডকোৱাৰ্টাৰ পদলৈ বদলি কৰাৰ লগতে ইফতিকাৰ আলীক গুৱাহাটীৰ পৰা নগাঁৱৰ ASP সীমান্ত আৰক্ষী হিচাপে বদলি কৰা হৈছে।
অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিক চিৰাঙৰ পৰা শিৱসাগৰ এএছপি হেডকোৱাৰ্টাৰ হিচাপে বদলি কৰা হৈছে। বিতুল চেতিয়াক ডিব্ৰুগড়ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এএছপি হিচাপে বদলি কৰাৰ লগতে ৰশ্মিৰেখা শৰ্মাক বজালিৰ পৰা চিৰাঙৰ এএছপি হেডকোৱাৰ্টাৰ হিচাপে বদলি কৰা হৈছে। আৰু পৰৱৰ্তী খবৰটো হ'ল অহা 20 জুনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে সমগ্ৰ ৰাজ্যত। এই মুহূৰ্তত আমাৰ হাতত আহি পৰা এটি বিগ ব্ৰেকিং নিউজ। অহা 20 জুনলৈকে ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত নেৰা নেপেৰা বৰষুণৰ ফলত এখনৰ পাছত আন এখন জিলা বানৰ কবলত পৰিছে। লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়, বিশ্বনাথ, দৰং, তামুলপুৰ আৰু ওদালগুৰি জিলা বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা লাভ কৰা তথ্যমতে 7খন জিলাৰ 77খন গাঁৱৰ 43,189 জন লোক বানৰ কবলত প্ৰভাৱিত হৈছে। বান প্ৰভাৱিত লোকসকলৰ ভিতৰত লখিমপুৰ জিলাৰ নাওবৈচাৰ 22,466 জন লোক। জানিব পৰা মতে বানত প্ৰভাৱিত লোকসকলক জিলা প্ৰশাসনে নাওবৈচাত 7টা, উত্তৰ লখিমপুৰত, ধেমাজি আৰু কলাইগাঁৱত এটাকৈ বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে কলাইগাঁৱত এটা বান আশ্ৰয় শিবিৰ মুকলি কৰিছে। বানপানীয়ে লখিমপুৰ, ওদালগুৰি, বিশ্বনাথ, গোলাঘাট, তামুলপুৰত পথ, দলং, মাথাউৰিকে ধৰি আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি সাধন কৰিছে। গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ৰাজ্যত মৌচুমী বায়ুৰ প্ৰভাৱ অধিক সক্ৰিয় হৈ থকাৰ পৰিপ্ৰেক্ষিতত অহা 20 জুনলৈকে সকলো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব। ঠাইভেদে অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু সেই পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্টৰ দিন অহা 20 জুনলৈ বৃদ্ধি কৰি সতৰ্কতা জাৰি কৰিছে। ডিএছপি মনিন্দৰ সিঙে আগবঢ়াব জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। জেৰাৰ সন্মুখীন হ'ব নগাঁও আৰক্ষীৰ বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিলৰ লক্ষ্য CBIৰ। বৃহস্পতিবাৰে নিশাই সংস্থাটোৰ DIG লাভলী কাটাৰিয়া গুৱাহাটীলৈ ঘূৰি যোৱাৰ বিপৰীতে ডিএছপি মনিন্দৰ সিঙৰ নেতৃত্বত CBIৰ এটা দলে নগাঁও আৱৰ্ত ভৱন আৰু নগাঁও পৰ্যটন আৱাসত বাহৰ পাতি আছে। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ইতিমধ্যে CBIয়ে আৰম্ভ কৰিছে। বুধবাৰে নিশা নতুন দিল্লীৰ পৰা IPS বিষয়া তথা CBIৰ মহাপৰিদৰ্শক লাভলী কাটাৰিয়াৰ নেতৃত্বত অসমলৈ অহা CBIৰ দলটোৱে বৃহস্পতিবাৰে জখলাবন্ধাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে। বৃহস্পতিবাৰে নিশাই সংস্থাটোৰ DIG লাভলী কাটাৰিয়াই গুৱাহাটীলৈ ঘূৰি যোৱাৰ বিপৰীতে DSP মনিন্দৰ সিঙৰ নেতৃত্বত CBIৰ এটা দলে নগাঁও আৱৰ্ত ভৱন আৰু নগাঁও পৰ্যটন আৱাসত বাহৰ পাতি আছে। সম্প্ৰতি CBIৰ উপ আৰক্ষী অধীক্ষক মনিন্দৰ সিঙে নগাঁৱত গোচৰটোৰ অনুসন্ধানৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে পাঞ্জাৱ আৰক্ষীৰ বিষয়া মনিন্দৰ সিঙে পূৰ্বতে বহু জটিল গোচৰ সমাধান কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।